Hey दोस्तों, वेलकम बैक टू माय चैनल नाफिज ब्लॉग। तो गाइस মানে একদিনতে তিনিটা ভিডিঅ' বনাবলৈ বনাব ওলাই থৈছি। তো এটা বেলেগ ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। তো কালি ক'ৰবাত যোৱা কথা আছে, মই যে কৈছিলোঁ যে ক'ৰবাত যোৱা কথা আছে। তো যোৱাটো হোৱাৰ পিছত নহৈছিল, আৰু যদি হ'ল যোৱাটো তো যাম। তো ক'ত যাম আপোনালোকক কালি বাৰু আপোনালোকে গম পাব। কালি মোৰ স্কুল আছে, আব্বাহঁতে ইয়াৰ পৰা যাব। কালি আব্বাহঁতৰ স্কুল নাই, আৰু নাজিয়াহঁতৰ স্কুল আছে যদিও শনিবাৰ 4টা বজাত 12টা বজাত স্কুল ছুটি। মই CBSE কাৰণে মোৰ 8টা বজাতে স্কুল ছুটি হয়। তো সেইকাৰণে মোক যাওঁতে হাজোৰ পৰা পিক আপ কৰি লৈ যাব, আৰু আমি যোগ যাম দদৰা নহয় কিন্তু আলি কাষত যাম জেঠীমাহঁতৰ ঘৰত। তো আপোনালোকে এনে মাতিছে আৰু অকল আমি নাযাওঁ, দাদাহঁতে যাব আৰু কোনোবা আনি যাব। তো আপোনালোকক বাৰু সকলোৱে দেখাম কোনি যায়, কি খুৱাই। তো এতিয়া ভাত চাত খাই বাগাত দিওঁ, কালি আপোনালোকক লগ পাই আছোঁ। তো এতিয়া মই স্কুলৰ পৰা ডাইৰেক্ট যাই আছা বাহিৰে বাহিৰে, স্কুলত ড্ৰেছ যোৰা পিন্ধি কেনে আমি পালোঁ কি পালোঁ। তো দোস্ত আমি আহি পালোঁ জোক আল্লাহ জোক আহিম বুলি ভাবছিলোঁ, তাকে আমি আহি পালোঁ। এয়া আমাৰ মাজত আছে নাজিয়া, ৰব্বি। ৰব্বি নামটো কিছিলে? তো নামটো কিছিল ইয়াৰ নামটো কিনো নামটো কি কিছিলে ইয়াৰ নাম? ৰিজন। আচ্ছা, ৰিজন আছে, ৰাৰ আছে, কুহি আছে, আৰবিন আছে, ৰাব্বি আছে, আৰু এইটো আমাৰ শংকাৰ ভণ্টি শংকাৰ ছোৱালীটো আছে। আৰু ৰুমটোৰ চাগে কি অৱস্থা কৰি থৈছে। আৰু এইটো মই। তো মই স্কুলৰ পৰা বাহিৰে বাহিৰে তো দোস্ত ভাত চাত খাই বঢ়িয়াকৈ উঠিলোঁ, ভিডিঅ' কৰা নহ'ল। মই স্কুলৰ পৰা বাহিৰে বাহিৰে আহিছোঁ, গা চা ধুলোঁ, ইয়াতে ধুই কেনে ভাত খালোঁ। ভাতৰ লগত ব্ৰইলাৰ লোকেল আৰু হাঁহ আছিল, লগতে দৈ গল্লা আছিল, লগতে নেমু চেমু চাটনি তিটি আছে, আৰু এই চব মাখা আহিছে। বাকী আমাৰ খুৰীমা তাতে আছে এইটো ৰুমত। তো ইয়াতে বহুত হাল্লা চলি আছে, আৰু কি কৰিব সৰু ছোৱালী, মই হাল্লা কৰি দোস্ত এনেকুৱা আমি ভাত চাত বঢ়িয়াকৈ খাই ল'লোঁ, আৰু অলপ সময় মোবাইল চালোঁ, খেলিলোঁ, হাই জাম্পা কৰিলোঁ, ফূৰ্তি কৰিলোঁ। এতিয়া যাবৰ সময় হৈছে। তো এয়া আমাৰ ৰাবিহঁতে গুৱাহাটীত যাব ফাৰ্ষ্টতে। আমাৰ এইটো মই আহিছোঁ আলি কাষত, জেঠীমা আছে ঘৰৰ আমাৰ আব্বাৰ বায়েক, আৰু ইয়াতে 2 ঘৰ আছে ওচৰা ওচৰিকৈ। তো এইখন ঘৰ আৰু অলপমান দূৰত 5 মিনিটমান পিছত দূৰত আৰু এখন আছে। তো তাকে যদি যাওঁ আপোনালোকক ভিডিঅ' কৰিম, নাচব পাৰোঁ, কিন্তু চাওঁ কি কৰোঁ। কিন্তু তোমালোকে কি কৰিবা? তোমালোকে গুৱাহাটীত যাবা? বাকী যাবা না ঘৰত যাবা? ভালে গ'লে যাবা, আৰু ঈদত আহিবা। আৰু কিবা কৈ দিয়াচোন মোৰ হেৰিক গ'লি ছাবস্ক্ৰাইবাৰসকলক এনেকৈ ভাল লাইক চাইক কৰিব পাৰিব। তো এইটোৱে আৰু ইহঁতৰ ঘৰ। সেইফালে আমাৰ জেঠীমাইছেৰ ৰীনা জেঠীমা বুলি কয়। আমাৰ জেঠীমা 4টা, ৰীনা জেঠীমা, মীনা জেঠীমা, লিলি জেঠীমা আৰু মঞ্জু জেঠীমা। কিন্তু মঞ্জু আমাৰ জেঠীমা হয়, কিন্তু আমি পেহী মাতো ঘৰত থাকে সেইকাৰণে আহি কেনে ভাত খাইছোঁ ডাইৰেক্ট। বাকী চাহ তাহ কৰি খাৱা নাই, জানতে কি কৰে দেৰি গল্লা আছে ৰ'ব গাইছ, গল্লা খাবলৈ। তো এয়া অলপমান যাৰ টাইমত বাহিৰত বল খেলে চাওঁ ৰিজন আৰু মই। ইয়াৰ আগত একবাৰ খেলিছিলোঁ, এতিয়া আৰু খেলিছোঁ যাৰ টাইমত। তো এতিয়া গৈ আছোঁ আমি লিলি জেঠীমাইছেৰ ঘৰক। তো সেইখন আমাৰ দাদা আছে গাড়ী 5 পকে, আৰু এই আম্মা নাজিয়া কুহি আছে, আব্বা কিবা আনিব গৈছে। আৰু দোস্ত এতিয়া আমি লিলি জেঠীমাইছে যাই চাওঁ, ৰীনা জেঠীমাইছে বঢ়িয়াকৈ ভাত চাত খাই আহিলোঁ। ৰাবিহঁতে গুচি গ'ল গুৱাহাটীত ঘৰত, আমি আৰু চান্দাৰাহঁতে লিলি যাই আছোঁ। সেই আব্বা কিবা আনিব গৈছে। তো সিহঁতক যাই লওঁ। নাজিয়া আছে, কুহিৰ আম্মা অলপমান বাটত নামিছে, গৰম না গৰম দি মোবাইলে পঢ়িব খুজিছে। তো এনেকুৱা আহি পালোঁ সিহঁতৰ ঘৰ, সেইটো একৰীয়া মাছৰ। তো সেনেকুৱা আমিও এটা আনিব লাগিব ৰ'ব, ভাল লাগে কিন্তু থাকিলে। তো তাৰপৰা আহি আমি সোমাইছোঁ বৰ্তমান চিনাকিত, অলপমান কিবা বজাৰ নিব আছে পাকঘৰৰ আমাৰ খাৱাৰে। আৰু তো এয়া চিনাকিত সোমাইছোঁ, চাই চাওঁ কি নিওঁ। ইয়াতেতো খোৱা বস্তুৱে আছে, বেলেগ আৰু নাই, মুখত খোৱা চব। তো দোস্ত এতিয়া আমি ঘৰ আহি পালোঁ, বনিৰ চকত চাওঁ। এক গেছ নিব আহিছোঁ ৰ'ব।
গেছ মানে ইয়াত পায় তো ইয়াৰ পৰা মানে গেছটো লৈ যাওঁ বঢ়িয়াকৈ ঘৰ পালোঁ বনিছোঁ অলপমান দূৰ আৰু আঠাত মানে কি মেট্ৰিকৰ ৰিজাল্ট মানে চাহ মাতছি যাওঁতে ঘুমি যাম আজি খাৱাৰে দিন আৰু গল্লা চল্লা তো এয়া ডাইৰেক্ট মানে খাওঁতে বহিলোঁ আৰু গল্লা দিছে ভুজিয়া বুন্দিয়া পিঠা চাহ দিছে খাওঁ দিয়ক এইজন দেউতাক মানে ৰাতিহঁতে মানে কি 9 তাৰিখে মানে আহিছিল 9 তাৰিখৰ আগত মানে 8 তাৰিখে মানে আহিছিল 9 তাৰিখে মানে ভোট দিবৰ কাৰণে মই ভিডিঅ'টো মানে কৰিছিলোঁ কিন্তু ভিডিঅ'টো মানে ডিলেট হৈ গ'ল মোৰ মানে ভুলতে মানে ডিলেট হৈ গ'ল আনকি ৰিচাইকেল বিনৰ পৰাও মোৰ ডিলিট কৰা গ'ল ভুলতে সেইকাৰণে সেই ভিডিঅ'টো আৰু দিয়া নহ'ল তো এতিয়া সিহঁতক দেখাইছোঁ আৰু সিহঁতক মানে এই মাহটোত বহুতবাৰ দেখা পালোঁ 3মান দেখা পালোঁ এইটো 8 তাৰিখে দেখা পাইছোঁ আৰু আজি দেখা পালোঁ আপোনালোকৰ 11 তাৰিখে তো সেই ভিডিঅ'টো মানে ডিলিট হৈ গ'ল উপায় নাই বাৰু তো দোস্ত এনেকৈ ঘূৰি চুৰি ফুৰি খাই বৈ ধুনীয়াকৈ মেট্ৰিকৰ ৰিজাল্টৰ খানা খাই খাদ্য খাই এই কচ মাছে খাই গল্লাটো আজি বহুতকেইটা খাইছোঁ প্ৰায় 5-6টামান খাইছোঁ তো খাই বৈ বঢ়িয়াকৈ ঘৰ আহি পালোঁ তো এইটো ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বিহুৰ বন্ধ এইকেইদিন এসপ্তাহ ভাল ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম বহুত চেলেঞ্জ আহিব বঢ়িয়া লগত ছাবস্ক্ৰাইব দিব বাই বাই জয় জুবিন দা